গাইজ অন কেমেৰা আছে, আপোনালোকে চাই থাকক। যদি আপোনালোকৰ ভাগ্য থাকে দেখা পাব পাৰে জীৱ জন্তু কাজিৰঙাৰ। আৰু মইতো টোপনি মাৰি আছিলোঁ, একো গমেই পোৱা নাই। গুড মৰ্ণিং। যোৱাকালি ইমান ৰাতি 3:30 বজাত টোপনি মাৰিলোঁ, মানে 3:30 বজাত টোপনি মৰাৰ পিছত গমেই নাপালোঁ। এতিয়া ডাইৰেক্ট কেইটা বাজে 8:30 বজাত ডাইৰেক্ট সাৰ পালোঁ। মানে টোপনি আছে, গমেই পোৱা নাই। মানে বহুত শান্তিকে টোপনি মাৰিছিলোঁ, মানে সেইটো কাৰণে গম পোৱা নাই। আৰু যিয়ে নহওক বাৰু অহা এৰাইছোঁ। পালোঁ নেকি পোৱা নাই বাৰু। মইতো টোপনি মাৰি আছিলোঁ, একো গমেই পোৱা নাই। বাল্টি ল'ম বুলি কিনে ৰখিলোঁ, কিন্তু বাল্টি নাপালোঁ। ভাত চাত বনোৱাৰ কাৰণে অসুবিধা হয়। জানো দস্তিয়ে বা কি কৰি আছিল ইমান দিনে, গাড়ীত বাল্টি চাল্টি ল'ব লাগে। বাল্টিটো মানে ঘৰত লৈ গৈছিলোঁ, কিন্তু ঘৰত বাল্টি নাই। গাড়ীততো এনেইতো বাল্টি লাগে না, গাড়ীত সেইটো কাৰণে ল'ব লাগে। ভাত চাত বনোৱাৰ কাৰণে ইমান গা চা ধোৱাৰ কাৰণে। এতিয়া গৰমৰ ছিজন আহিল, গৰমৰ বতৰ আহিল। গৰমত ইমানে অসুবিধা হয় গা চা ধোৱাৰ কাৰণে। ডেইলি গা ধুব লাগিব। আৰু গাড়ীত বহুত বেছি গৰম লাগে নহয় ন। बहुत गर्मी है तेरे में। মানে ওপৰৰ পৰা গৰম আৰু গাড়ীৰ ভিতৰত তলৰ পৰা গৰম, মানে পুৰা একদম মানে প্ৰেছাৰত থকা দিয়া নহয়, অইল দিয়াৰ দৰে হৈ যায়। আমার যে মোৰ লগৰটো আত্মা পুৰা শান্তি। 6,000 লুচি খাবি পাৰি, বঢ়িয়া ঠাণ্ডা পানী, কিন্তু ভাল চৰ্দি লাগে নেকি। তো গাইজ অন কেমেৰা আছে, আপোনালোকে চাই থাকক। যদি আপোনালোকৰ ভাগ্য থাকে দেখা পাব পাৰে জীৱ জন্তু কাজিৰঙাৰ। টুৰিজিমৰ কাৰণে ইমান ভাল পদক্ষেপ লৈছে কাজিৰঙা পৰা আহিছে। চবতে বিয়া চলি আছে গাইজ। তো এতিয়া পাই যাম পাহাৰ। ইমান ডাঙৰ পাহাৰ নহয়, সৰু সুৰা পাহাৰ উঠাৰ পিছতে আমি বাছ পাই যাম ফাইনেলি মানে জীৱ জন্তু থকা এৰিয়া। গাড়ী লাহে লাহে যাব লাগে জীৱ জন্তুৰ সুৰক্ষাৰ কাৰণে। লাহে লাহে গৈ আছোঁ, আৰু এইখিনি স্পীড ব্ৰেকাৰো বহুত আছে। তো গাইজ গাড়ীখন দেখিছে, সৌখন গাড়ী ইমান ইমাৰ্জেঞ্চি, যেনেকৈ মানে ইয়াৰ চুৰি মাল আছে। ইমান স্পীডত আহিছে, সন্মুখেদি গাড়ী আহিছে, তথাপিও অভাৰটেক মাৰে জবৰদস্ত। গাড়ী চলোৱাৰ ঢং নাই, একো নাই। গাড়ীখন মানে চলালেই হ'ল, আৰু এক্সেলিটাৰ দাবাব পালে হ'ল, আৰু বেৰেক এক্সেলিটাৰ আৰু ক্লাছ চিনি পালে হ'ল, এইটোৱে ড্ৰাইভাৰ।
আপোনালোকৰ গাড়ীটো সেইফালে ৰখাম না, সৰু গাড়ীকেইটা না মন্দিৰত পূজা কৰোঁ। তো আপোনাৰ গাড়ি অলপ সাইড कर दो, टाइम लगेगा नहीं हाँ? तो आपका होटल लेने का हाँ? तो आपका होटल लेने तो जगह नहीं देगा, तो उधर दिक्कत है, बड़ा गाड़ी है। কি কইছে ই? কি কইছে? মান কাটা খতম হৈ তো গাইজ ফাইনেলি আহি পালোঁ বাগৰি হোটেল। ইয়াতে খানা চানা খাম, খানা চানা খাই মেলি গাড়ী ইমান আছে, এই চাওক গাড়ী, ইয়াতে খানা চানা খাই মেলি আৰামছে গুচি যাম আৰু। পামচাৰ হৈছে দেখোন ঐ। তো গাইজ আগবঢ়ি ধুই লওঁ, তাৰপিছত খানা খাম। লৈ ল'লোঁ হৈ যাব ন, বেছি ল'ব লাগিব, বহুত দাম বেছি, কিন্তু উপায় নাই, ভোক লাগিছে এতিয়া, খাবাতো লাগিবই। এইটো এইটো চাইডে থৈ দিলোঁ। কেমেৰামেন জলদি ফ'কাছ কৰক, খাইছোঁ আৰু এটা দিন, একদিনৰ পিছত হৈ যাব, গমাইছে নাই? দিন আছে আৰু হা কেইদিন আছে আৰু কালি লাষ্ট, কালি হৈ যায় খাব পাৰিম। একো নাখা মাছ চাছ। তো গাইজ ফাইনেলি মোৰ ভাত আহি গ'ল, মই এতিয়া ভাত খাই লওঁ। গাইজ খানা চানা খাই ল'লোঁ, এতিয়া পিছত লাহে লাহে গৈ থাকিম। ভাত খাই ল'লোঁ, এতিয়া ওলাম লাহেকৈ, লাহে লাহে যাম। বাছ হ'ব। দুৰ্ভাগ্যজনক আমাৰ টায়াৰ পামচাৰ হ'ল, উপায় নাই, গাড়ী ঘোঁৰা ৰাস্তাত চলিলে টায়াৰ পামচাৰ ৰাজটো হৈয়ে থাকিব, একো নাই বাৰু। তো গাইজ বহুত দুখ লগা খবৰ, যিহেতু ৰঞ্জন ভাই মোৰ লগত ফুৰিব আহিছিলে, যিহেতু প্ৰথম ট্ৰিপতে তাৰ পামচাৰ হ'ল। তো উপায় নাই, আমি পামচাৰটো বনাব লাগিব, যিহেতু বহুত প্ৰেছাৰ পৰে এইখিনিত। আৰু পামচাৰ মানে পামচাৰ হোৱা নাই, যিটো নলকিটো এইটো শ্ব'ৰুমত কি কৰাটো নলকিটো ভাঙি পেলাইছে, যিহেতু বহুত নতুন ল'ৰা হয়, নাজানে এইটো গান চলাবৰ কাৰণে। তো যি নহওক, আমি আহি বোকাখাট পালোঁ, আৰু বেছি দূৰ নাই, তো ধুনীয়াকৈ বনাই লওঁ আৰু ভালে আছে। স্পিয়াৰটো পামচাৰ হৈ আছে, পূৰা পাউডাৰ মাৰি আছে। গাইজ টায়াৰ চায়াৰ বনাই ল'লোঁ, এতিয়া গৈ আছোঁ। আহিটো পালোঁ, কিন্তু য'ত গাড়ী ৰাখোঁ আমি সদায়, এই তাতে মানে জাগা নাই, সেইটোত মানে কাম চলি আছে, সেইটোৰ কাৰণে তাতে জাগা নাই। অলপ আগতে ইয়াতে ৰখিলোঁ, এতিয়া চাওঁ অলপ দেৰিকৈ যাম, তাতে যদি জাগা ওলাই, লগৰ কোনোবা আছে এই ফোন মাৰি দিব, তাৰপিছতে যাম। এতিয়া এনেকৈ থাকিব লাগিল আৰু নে কি কওঁ? গাইজ এতিয়া আহি পালোঁ যোৰহাট। যোৰহাট আহি পাই পেলাই এতিয়া খানা চানা বনোৱাৰ কাৰণে ৰেডি কৰি আছোঁ। আজি ৰাতি হ'ল, চালান এণ্ট্ৰি নহ'ব, দস্তিয়ে পূৰা কাম কৰি আছে।